everyone, welcome back to my channel Annie's Flavors 101. আজি আপোনালোকৰ আগলৈ মই এটা ধুনীয়া ৰেচিপি লৈ আহিছো একেবাৰে সিম্পল হঠাতে বনাই খাব পাৰিব মান ধুনীয়া মই কিন্তু একদম ধুমধাম বনালো ধুমধাম খালো খাই পেলাই আপোনালোকৰ আগলৈ লৈ আহিছো আকৌ সজাই মেলি মই আজি নাৰিকলৰ বৰফি বনাম আৰু কেনেকৈ বনাইছো হেতু চাব বলক নাৰিকল এটা মই ভালকৈ মিক্সিত দি পিছি ললো তাৰ পিছত মই সৰুকৈ মিহি মিহিকৈ গুড় কাটি লৈ পেলাই দিলো গুড় মই এক বাটি দিছো তাৰ পিছত দিলো লগতে চেনি সমান পৰিমাণৰ দিছো চেনি আৰু গুড় তাৰ পিছত একেলগতে মই এইখিনি এখন পেনত ভাজি গলো ভালকৈ ভাজিলো একদম পুৰা আঠা হোৱালৈ মানে গোটেইখিনি একেলগতে মিশ্ৰণটো মিহলি হৈ পেলাই কেৰাহীখনৰ পৰা এৰালৈকৈ মই ভালকৈ ভাজিলো মই 5 মিনিট এনেকৈ ভাজি থাকিলো কেৰাহীখনৰ পৰা গোটেইখিনি সামগ্ৰীখিনি এৰি অহাত এতিয়া মই এখন প্লেটত গোটেইখিনি উলিয়াই ললো উলিয়াই লৈ মই সমানে এইখিনি মিলাই যাম এটো কোনো ভয় কৰিব নালাগে আমি যেনেকৈ নাৰিকল লাডু বনাও ঠিক তেনেকুৱাই নাৰিকল লাডুৰ দৰে গুড় আৰু চেনি খালি দুইটা দিয়া হৈছে ইয়াতে গুড় চেনিৰ মিশ্ৰণটো হৈ ধুনীয়া এটা আঠা হৈ যায় খুব ধুনীয়াকৈ এৰি আহে কোনো চিন্তাই কৰে তলত বোলে কিবা এখনত আপোনালোকে তেলো লগাই ল'ব পাৰে কিন্তু মই লগোৱা নাই কোনো তেল কিন্তু তেনেকৈ এৰি আহিছে মই এতিয়া পিচ পিচ কৰি কাটি ল'ম বৰফি আকাৰত টোটেল 12 পিস হল 12 পিস ধুনীয়াকৈ মই এটো কৰি ললো কাটি ললো কোনোবা আলহী আহিছে বোলে মিঠাই নাই নাৰিকল আছে আপুনি এনেকৈ বনাই খুৱাওক খুব তৃপ্তিৰে খাব একেবাৰে ইজি সহজতে বনাই খাব পাৰিব এনেকৈ কাটি লোৱাৰ পিছত এয়া চাওক খুব ধুনীয়াকৈ এৰি আহিছে একো কষ্ট নাই এৰি আহিব হাতৰ মুঠিত যেনেকৈ নাৰিকল লাডুটো বনাই ঠিক তেনেকৈ মই প্লেটত দি বনালো গোল নকৰি মই চাৰিকণীয়া কৰিলো এয়া বৰফি ৰেডি এনেকৈ প্লেটখনত সজাই দিব খুব ধুনীয়া লাগিব নাম লৈ লৈ খাব বাহ খুব ধুনীয়া বনাইছে দেই খাবচোন ক'ব কেনেকুৱা পালে থেংক ইউ সকলোৱে চোৱাৰ বাবে